হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? সকলো ভালে আছে চাগে। মই আজি মোৰ শাহুমাৰ মৃত্যু তিথি পৰিছে, তাকে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তাৰে কামনাৰে মই ভিডিঅ'টো আজি আপোনালোকলৈ আগবঢ়ালোঁ। ব'লকচোন যাওঁ ভিডিঅ'টোৰ মাজলৈ। ধনঞ্জয় শুনা মোৰ কথা চতুৰ্দশে কহি বহু গুণৰ ব্যৱস্থা পূৰ্বে কহিলো ত্ৰয়োদশ অধ্যায়ত প্ৰকৃতি পুৰুষ যোগে চৰাচৰ জগত প্ৰকৃতি পুৰুষ দুই জন স্বতন্ত্ৰ যেন মতে তাৰ হাত হেৰাই নাম ল নহয় অলিযোগ কোনোবা এটা চনত আহিব, তেতিয়া নাম ল সেইটো নহয়। এতিয়া আপোনাৰ যিখিনি কৰ্ম আছে আপুনি কৰ্মখিনি কৰি আপোনাৰ পৃথিৱীলৈ পঠোৱা যিখিনি কৰ্ম ভগৱানে হৈছে সেইখিনি কৰি পিনে আপুনি আজৰি হ'ল, নহয় না? আজৰি হোৱাৰ পিছত তেতিয়াহে কৰিব আহিম। এতিয়া আপোনাক কলিযুগ, এতিয়া আপোনাৰ মানুহে এতিয়া আপোনাৰ হোম যজ্ঞ কৰিলে আপোনাৰ নাপায় নহয়। এতিয়া কলিযুগটো তেওঁ এতিয়া মানে হেৰি থোৱা কৰ্মখিনি আগততো নাকান্দে তেওঁ কলি, তেতিয়া তাৰপিছত খাবলৈ বিচাৰিব, কোনে পাব খুৱাব? কেনেকে মায়া বস্তু নাই।
মানে দেৱতীকে ভকতে হয় ভকতক নিজে হলিকে হৰি জীবন বন্ধন দৈৱকী নন্দন জুৰু হৈ মাৰল অংশ জগততাম দেৱনাৰায়ণ শংকৰ তাকৰি অংশ শংকৰ তাকৰি অংশ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জনাৰ্দন কল্প নাই 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 আমাৰ কৰ্মগুৰু আমাৰ কৰ্মগুৰু গুৰুৰূপে জনাৰ্দন যেতিয়া আছে তৰে পৰা আহিষ্পত ৰাশি প্ৰদান কৰক আৰু সেয়া ভাগি গুৰুজনাৰ অচিন্ত স্বৰূপে সমৰ্পিত হয় গুৰু হৰি দাদা পুত্ৰৰ সহিত নয়া হৰিণ গায় পুত্ৰ হৰে নদী দুগ্ধ হিতবধ নদীয় জলকৰ ব্যক্তিগত পাৰে একান্ত ভকতভাৱে নিগুণ কৃষ্ণ গায় বঠিয়া তথাৎ বৈকুণ্ঠকো পৰি হৈ যুগুৰি হৃদয় থকা হৈ সাক্ষাতে তথাৎ থকা হৈ সাক্ষাতে তথাৎ নে ব্ৰহ্ম একান্ত হ'ব আপোনাৰ হ'ব সেই সমস্ত এই সৈন্যবেলা নিমন্ত্ৰণ বিভাগত প্ৰায় আপোনাৰ হ'বৰ সাক্ষাতত ভগৱানৰ আজি পিতৃ মাতৃৰ বাৰ্ষিক সম্পত্তি তিথিৰ কৰ্মৰ উদ্দেশ্যে আপোনাৰ আমাৰ চৰণতে হেৰি সেৱা জনাইছে এই সেৱা আৰু এই পাঠৰ পুণ্য প্ৰভাৱৰ দ্বাৰাই হৰি প্ৰসন্ন হওক মৃত সুস্থ উদ্ধগতি লাভ কৰক আয়ুষ টকা পুত্ৰ বোৱাৰী জাতি নতুনা ইষ্ট নিত্য বংশ বেয় সবাৰ প্ৰতি ঘোৰ ত্যাগী অঘোৰাপূৰ্ণ সবাকেই ভগৱন্ত শক্তি দিয়ক নামৰ প্ৰভাৱতে শৰীৰ প্ৰসন্ন হওক আয়ুষ সমাজে বিভিন্ন কৰি দলে তলে পথে প্ৰবাসে জানে বাহন চলাই দিয়ক ঘৰতো কালতে দৰিদ্ৰ নিবৰ্তন কৰক ভাগিনৰী আগন্তুক বৰ্ষ চৰি কৰা শুভ আছে নামৰ মহিমাদায় ভ্ৰমণত প্ৰকাশ কৰক যেনেকৈ বিকাশ নিৰ্ধাৰণ কৰি অৱস্থা বিকল নকৰাই ভকত ভাগৱতৰ চৰণ সেৱা যদি ভগৱন্তৰ চৰণ সেৱা কৰি থাকিবলৈ শৰীৰত তেজ বল শক্তি দে ভগৱন্ত ভয় চৰণ হৰি কৃষ্ণ সেই প্ৰভুসকল আপোনালোকক আজি সেউজী অৱস্থাত এই ভজনৰ দেউতাক আৰু মাক বাৰ্ষিক তিথি উপলক্ষে আমন্ত্ৰণ কৰি আনি পুণ্যাৰ্থনা পৰিচালনা কৰে প্ৰভুৰ ভগৱন্তৰে গুণান্বিত কৰিব পাৰে এটা গীতা পাঠ কৰিব মাজতহে আপোনালোকক আমন্ত্ৰণ কৰি আনি চাৰি আসনৰ সন্মুখত এগছি বন্তি ধূপ গুৱাপান অৰিহণা আদি আগবঢ়াই কাতৰ কাপন্ন হৈ দহমিলি গীতাঞ্জলি এই কৰি এভাগি সেৱা দিবলৈ তোমাৰ সেৱা কৰিম কেনেকৈ আমাৰো শক্তি নাই দোকানী চৰণে দিয়া পদৰ্শন পাই দিয়া পদৰ্শন সেই প্ৰভুক কি জনাব বোলে স্তুতি কৰিবাক নোৱাৰে তোমাকৰ ব্ৰহ্মা আদি দেৱতাক মনুষ্য বুদ্ধিৰে কেনেমতে বৰে কৰি স্তুতি কৰাব যিটো মোহভাৱে কৰি স্তুতি তাকো ক্ষমি প্ৰভুকক যদি অপৰাধ কৰি তথাপিতো সেৱা কৰি সাধিব পাৰোঁ সেই প্ৰভু
আপোনালোকক যি নীতি নিয়মে সংযমে এই কৰ্মশালী কৰিব লাগিছিল তদ্ৰুপ কৰিব পৰা নাই ভাল কথা চিন্তা কি আপোনালোকৰ সেৱা দিছে এই অল্প সেৱাতে আপোনালোক যি কৃপালুতা প্ৰসন্ন হ'ব আৰু আপোনালোক প্ৰসন্ন হ'লে ভগৱন্ত প্ৰসন্ন হয় ভগৱন্ত প্ৰসন্ন হ'লে সেইটোৱে যি মনে বাঞ্চাৰে এইভাগ সেৱা ভাগি আগবাঢ়িছে সেৱাৰ সম্পূৰ্ণ ফল লাগি হয় এটা হৈছে আপোনালোক নিজ কৃপালুলৈ থাকি সেইটি মনৰ সৎবাঞ্চাখিনি সিদ্ধি কৰিব এই প্ৰাৰ্থনা কৃষ্ণ হে প্ৰভু কি যাবলৈ যাৰ পুত্ৰ হৰিত হৰিত শৰণলৈ হৰি গুণৰ গাৱে শুদ্ধভাৱে যদি দুগ্ধ গীত মধু নদীৰ জলকপিয়া কৃষিজনে কৃষি কৃষকৰ কৃষিজনে কৃষি পিতামহ মাতৃ মাতামহ বিদ্যক্ৰম পিতামহ যিসকল ইহৰ লোকৰ পৰা পৰলোকলৈ গমন কৰিছে তেওঁলোক জড়িত আছে তাৰ পৰাই ঐক্যত থকা পু বোৱাৰী নাতি নতিনা বংশ পৰিয়াল ইষ্ট কুটুম সুদৃষ্টি প্ৰকাশ কৰি প্ৰভুৰ গুণান কীৰ্তন স্মৰণ কৰা শুনি তাতে সন্তুষ্ট হৈ কোনো প্ৰবাদৰ ভাগি নকৰি তেওঁলোকে যি মনে বাঞ্ছা কৰি এই পিতৃ মাতৃ কৰ্মছে কৰ্ম সম্পূৰ্ণ অন্য অসম